এছিষ্টেণ্ট কম্পিউটাৰ এছিষ্টেণ্ট বা এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰ পঞ্চায়তৰ প্ৰত্যেক কামতে তেওঁলোকৰ প্ৰয়োজনীয়তা হয় সেইসকল লোকে এতিয়া এই প্ৰতিবাদত বহি পেলাই তেওঁলোকে প্ৰতিবাদ কৰি আছে আৰু যিহেতু মই মোৰ সমষ্টিৰ জনপ্ৰতিনিধি বিধায়ক হিচাপে মোৰ দায়িত্ব পঞ্চায়তৰ প্ৰতিনিধিসকলৰ অনুৰোধ মৰ্মে মই তেওঁলোকৰ খবৰ ল'ব আহিছিলোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে মই ফোন যোগেদি এটা বাৰ্তা পঠিয়াইছোঁ যে পাৰিলে আপুনি অহাকালি যোৰহাটলৈ আহি আছে তেওঁলোকৰ লগত আলোচনা কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰা ডাঙৰীয়াৰ লগতো এই বিষয়ে অৱগত আমি কৰিছোঁ তেখেতৰ সমষ্টিৰ নলবাৰী সমষ্টিৰ এই বিষয়ে প্ৰতিবাদ কৰি থকা তেওঁ অৱগত হৈছে এই বিষয়টো আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ আমাৰ দৃঢ় বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনৰ দায়িত্ব লোৱাৰ পিছৰ পৰাই লগে লগে বিভিন্ন সমস্যা এটা এটাকৈ দূৰ হৈ গৈ আছে আৰু এই যি গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত যিসকল কৰ্মচাৰী তেওঁলোকৰ যিটো সমস্যা ইমান ডাঙৰ সমস্যাও নাই তেওঁলোকৰ সমস্যাবোৰ 4-5টামান 8টামান এনেকুৱা সমস্যা আছে এই সমস্যাবোৰ সমাধান নিশ্চয় এটা পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ল'ব আৰু সমাধানৰ পথ কিবা এটা নিশ্চয় মুকলি পাব বুলি মোৰ বিশ্বাস মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অহাকালি সাক্ষাৎ কৰিম আৰু সাক্ষাৎ কৰি সবিশেষ গ্ৰামোন্নয়ন বিভাগৰ এই কৰ্মচাৰীসকলৰ বিষয়ে আমি অৱগত কৰিম আৰু আমি জানো তেওঁলোকে বহুত কষ্ট কৰে তেওঁলোকৰ অবিহনে হয়তো এটা পঞ্চায়তত উন্নয়নৰ কামবোৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব এয়া স্বাভাৱিক সেইকাৰণে তেওঁলোকৰ কষ্টটো আমি সন্মান জনাম